বৰপেটা জিলাৰ চেঙা বিধানসভা সমষ্টিৰ অন্তৰ্গত পাথিমাৰী খোলাবান্ধা জনপ্ৰিয় বজাৰত ৰাইজৰ দলৰ এক বিশাল জনসভা অনুষ্ঠিত হয়। জিন্নত আলীৰ সভাপতিত্বত অনুষ্ঠিত এই সভাখনত বিপুল সংখ্যক ৰাইজৰ উপস্থিতিয়ে ৰাজনৈতিক পৰিৱেশ অধিক আকৰ্ষণীয় হয়। উক্ত গণসমাৱেশখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ। ভাষণ প্ৰসংগত ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে ৰাজ্যৰ বিজেপি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে। লগতে AIUDF দলকো ৰাজনৈতিকভাৱে উৎখাত কৰাৰ স্পষ্ট পৰিকল্পনা ব্যক্ত কৰে। ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে কয় যে ৰাইজৰ দলে কেৱল সাধাৰণ জনতাৰ হক অধিকাৰ ৰক্ষাৰ বাবে সংগ্ৰাম কৰি আছে আৰু আগন্তুক দিনত অসমত এক শক্তিশালী বিকল্পৰ ৰাজনৈতিক শক্তি হিচাপে আত্মপ্ৰকাশ কৰিব। স্বাধীনতাৰ প্ৰায় ৮০ বছৰ অতিক্ৰম কৰাৰ পিছতো বাপ দাদাৰ দল অৰ্থাৎ কংগ্ৰেছে সংখ্যালঘুসকলক বঞ্চনা কৰাৰ কথাও ব্যক্ত কৰে ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে। উক্ত জনসভাখনত ৰাইজৰ দলৰ সাধাৰণ সম্পাদক তথা আগন্তুক ২০২৬ বিধানসভা নিৰ্বাচনত চেঙা সমষ্টিৰ পৰা ৰাইজৰ দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী কাজী নাজিমুল হক, সাংগঠনিক সম্পাদক মেৰাজ ৱাছিকুৰ ৰহমান, কেন্দ্ৰীয় কমিটিৰ সম্পাদক আশ্ৰফুল ইছলাম, কেন্দ্ৰীয় সম্পাদক মনিৰুজ্জামান আদি ব্যক্তিসকল উপস্থিত থকা পৰিলক্ষিত হয়। আৰু এই জনসমাৱেশত আমি সকলোৱে সংকল্প লৈছোঁ যে ২০২৬ চনত আমি চৰকাৰক যেনে তেনে যিকোনো প্ৰকাৰে হ'লেও আমি বিজেপি চৰকাৰক ব্ৰহ্মপুত্ৰ দেখুৱাই দিম, তেওঁলোকক আমি হৰুৱাম। আৰু অসমৰ সংখ্যালঘু ৰাইজে আজি সংকল্প লৈছে যে যদিহে সঁচাকৈ বিজেপি চৰকাৰক হৰুৱাব লাগে, হিন্দু সাম্প্ৰদায়িক দল বিজেপি হৰুৱাব লাগে, তেতিয়াহ'লে সংখ্যালঘু ৰাইজেও মুছলমান সাম্প্ৰদায়িক দল AIUDFক বিদায় দিব। আজি সেইকাৰণে নগৰবেৰাৰ এই মিটিংখনৰ প্ৰধান বৈশিষ্ট্যটো হ'ল যে ইয়াৰ ৰাইজে সিদ্ধান্ত গ্ৰহণ কৰিছে যে ২০২৬ চনত হিন্দু সাম্প্ৰদায়িক দল বিজেপি আৰু মুছলমান সাম্প্ৰদায়িক দল AIUDF এই দুইটা দলকে এইবাৰ বিদায় দিব আৰু এই দুইটা দলকে পৰাজিত কৰি আমি অসমত এখন সংহতিৰ অসম, ঐক্যৰ অসম, একতাৰ অসম আৰু ধৰ্মনিৰপেক্ষ অসমখন গঠন কৰি এই সিদ্ধান্তই আজি গ্ৰহণ কৰিছে। মিত্ৰতা হ'ব নাই? মই ভাবোঁ মিত্ৰতা ১০০% হ'ব। মিত্ৰতা সম্পৰ্কে আমাৰ লগত কংগ্ৰেছ দলৰ নেতৃত্বৰ কথা বাৰ্তা হৈ আছে আৰু মই আশা যে ৩১ জানুৱাৰী ২০২৬ তাৰিখৰ ভিতৰত আমাৰ বিৰোধী দলবিলাকৰ মিত্ৰতা সমাপ্ত হওক। তাৰ কাৰণে মই বিশেষভাৱে কংগ্ৰেছ দলক অনুৰোধ জনাইছোঁ, কংগ্ৰেছ দলৰ প্ৰতি আহ্বান জনাইছোঁ যে আমি যিমান সোনকালে পাৰোঁ আমি বিৰোধী দলবিলাকৰ মিত্ৰতা কমপ্লিট কৰি দিব লাগে। কোনে কোনটো বিধানসভা সমষ্টিত ইলেকশ্যন খেলিব এই সিদ্ধান্ত আমি গ্ৰহণ কৰিব লাগে আৰু এই সিদ্ধান্ত গ্ৰহণ কৰিবৰ কাৰণে মই কংগ্ৰেছ দলৰ সভাপতি আপোনাৰ গৌৰৱ গগৈ ডাঙৰীয়া আৰু কংগ্ৰেছ দলৰ এইবাৰৰ যিসকল নিৰ্বাচনৰ তত্বাৱধায়ক আহিছে তেওঁলোকৰ স্থায়ী তত্বাৱধায়ক জিতেন্দ্ৰ সিং ডাঙৰীয়া আৰু ৰাহুল গান্ধী ডাঙৰীয়াক মই আহ্বান জনাইছোঁ যে যিমান সোনকালে পাৰি সিমান সোনকালে আমাৰ এলায়েন্সৰ চিটবিলাক বিতৰণ হৈ গ'লেহে আমি বিজেপিক পৰাভূত কৰাটো সহজ হ'ব। গতিকে অতি সোনকালে এলায়েন্সৰ চিট বিতৰণ সমাপ্ত কৰিবৰ কাৰণে মই কংগ্ৰেছ দলক আসনক লৈ কিবা দাবী থাকিব নেকি আপোনাৰ? একচুৱেলি আমাক কেইখন আসন লাগিব এই কথাটো ইতিমধ্যে তেওঁলোকক আমি আসনৰ তালিকাখিনি দি দিছোঁ। কোনখন আসন লাগিব সেইটো আমি কৈ দিছোঁ। সংখ্যাটো ক'ব পাৰিব নেকি? কিন্তু সংখ্যাটো মই ক'ব নোৱাৰিম কাৰণ এইটো এটা চিক্ৰেট। আমাৰ আলোচনা যিহেতু চলি আছে, আমি কেইটা চিট বিচাৰিছোঁ সেইটো ক'বলৈ অসুবিধা হ'ব আৰু কেইটা নহ'লেই নহ'ব সেইটো মই আপোনালোকৰ সন্মুখত ক'ব নোৱাৰিম কাৰণ এইটো হ'ল আপোনালোকে জানে যে এলায়েন্সৰ এটা নীতি থাকে যে যেতিয়ালৈকে এটা স্থিৰ সিদ্ধান্তত নাহে তেতিয়ালৈকে এই কথাটো কোৱাটো উচিত নহয়। বাকী কথাবিলাক মই কৈছোঁ, নীতিগত যিকেইটা কথা ক'ব লাগে সেইখিনি কৈছোঁ যে এইবাৰ এলায়েন্স হোৱাটো খাটা আৰু এইবাৰ আমি সকলোৱে মিলি বিজেপিক পৰাভূত কৰাটো খাটা।